আটচা ও আচাৰ বিতৰ্কৰ লগতে বিভিন্ন আদিবাসীৰ জনজাতি মৰ্যাদা নোপোৱা সম্পৰ্কে জপৌবাৰীত বহু আদিবাসী সমাজৰ সংবাদমেল। পদ্মশ্ৰী সন্মান লাভ কৰা ঝুমুৰ সম্ৰাট শিল্পী দুলাল মানকীয়ে আদিবাসীসকলক কৰা এটা মন্তব্যৰ পিছতেই আজি কিছুদিন ধৰি আদিবাসী আৰু চাহ জনজাতিসকলৰ মাজত তুমুল বিতৰ্ক চলি আছে। ইয়াৰ মাজতে আদিবাসীসকলৰ ছাত্ৰ সংগঠন আচা আৰু চাহ জনজাতিৰ ছাত্ৰ সংগঠন আটচাৰ বিষয়ববীয়াৰ মাজত এক বাকযুদ্ধ চলি থকা দেখিবলৈ পোৱা গৈছে। চাহ জনজাতিক TGL, EX, TGL চাৰ্টিফিকেট প্ৰদান কৰাৰ পিছতে একাংশ আদিবাসী লোকক চাহ জনজাতি হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱাত এতিয়া জাঙুৰ খাই উঠিছে আদিবাসীসকলৰ বিভিন্ন সমাজ। বিশ্বনাথৰ জপৌবাৰীত জিলাখনৰ বিভিন্ন ঠাইৰ ওৰাং, মুণ্ডা, হাৰিয়া, গুণ্ড, হু, মাহালি, পৰ্জা, খেৰুৱাৰ, চাওতাল আদি আদিবাসী সমাজে এক সংবাদমেল সম্বোধন কৰি চৰকাৰ আৰু আটচাক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে কয় যে তেওঁলোক আদিবাসীহে, চাহ জনগোষ্ঠী নহয়। আদিবাসীসকলৰ সমাজৰ নিজৰ ৰীতি নীতি আছে, এই ৰীতি নীতি সংস্কৃতি মানি চলে আদিবাসীসকলে। এনেস্থলত আদিবাসী লোকক চাহ জনগোষ্ঠী হিচাপে সজালে আদিবাসীসকলে কেতিয়াও মানি নলয়। যদি আদিবাসীসকলক ষড়যন্ত্ৰমূলকভাৱে চাহ জনগোষ্ঠী সজাব বিচৰা হয় তেনেহ'লে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে। আদিবাসীসকলক চাহ জনগোষ্ঠী নসজাবলৈ সংবাদমেলযোগে সকিয়নি প্ৰদান কৰে এইদৰে। বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট, আছাম ফোকাছ। যে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ মাজত মানে বাকযুদ্ধ হোৱা বা হাই কাজিয়া হোৱা আমি কেতিয়াও বিচৰা নাই। কিন্তু আমি কি বিচাৰিছোঁ, যিহেতু আমি বাৰম্বাৰ কৈ আছোঁ যে সৰ্বভাৰতৰ লেভেলত আমি যেতিয়া আদিবাসী হিচাপে আছোঁ, আজি কৈছে যে আমাক চাহ বাগান খুলিবৰ কাৰণে অনা হৈছিলে। আমাক অনা নাই বুলি মই কোৱা নাই, আনিছে, কিন্তু চবক অনা নাই, কিছুমানক চাহ বাগান খুলিবৰ কাৰণে অনা হৈছিলে। কিন্তু এটা কথা, যদি চাহ বাগান খুলিবৰ কাৰণে অনাও যদি হৈছিলে, কিন্তু আমি আদিবাসী হিচাপে আহিছিলোঁ, আমি চাহ জনগোষ্ঠী হৈ অহা নাছিলোঁ। তো গতিকে চৰকাৰে স্পষ্টীকৰণ কৰক যে আমি আদিবাসী হয়, আমি ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল হয় আৰু ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল হিচাপে থাকিব বিচাৰিছোঁ। আৰু আমাৰ কলা কৃষ্টি সংস্কৃতি গোটেই ছিষ্টেমটো আছে। আমাৰ গোটেই জনগোষ্ঠীৰ মানে এই যে কিমান এই যে 1000, 100, 200 জনগোষ্ঠীৰ লগত আমাক মিলাই পেলাই খিচিৰি কৰি পেলাই খান মিলাই কৰি পেলাই আমাৰ কালচাৰ, আমাৰ ভাষা এইবিলাক গোটেই নষ্ট হৈ গৈ আছে দিনে দিনে। এটা সময়ত মই এটা অনুমান হয়, আজি ম্যানমাৰত কেনেকুৱা ঘটনা ঘটিলে, ম্যানমাৰত যিবিলাক ৰোহিংগীয়া মুছলমানৰ কথাটো কেনেকুৱা হ'ল। আজি ৰোহিংগীয়া মুছলমানবিলাক আজি না তেওঁলোকে ম্যানমাৰৰ নাগৰিক হ'ব পাৰিলে, না তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব পাৰিলে, না তেওঁলোকে বাংলাদেশৰ নাগৰিক হ'ব পাৰিলে। কিন্তু আজি আমি এটাই ক'ব বিচাৰিছোঁ, চাহ জনগোষ্ঠীবিলাকে আমাৰ ওৰাং, মুণ্ডা, খাৰিয়া, চাওতালবিলাকক লৈ পেলাই এটাই কথা বাৰে বাৰে তেওঁলোকে কয় যে আমাৰ 200 বছৰৰ ইতিহাস আছে। আমাক 200 বছৰৰ ইতিহাস নালাগে, আমাৰ আদিবাসীসকলৰ 6000 বছৰ ইতিহাস আছে অসমত, গোটেই ভাৰতবৰ্ষ। আপোনালোকে জানে যে আগতে যেতিয়া ভাৰতবৰ্ষখন চাইনা এইবিলাক যেতিয়া নাছিলে, ইৰাণ, ইৰাক, তেতিয়া গডৱানা লেণ্ড বুলি আছিলে। আজি আমাক এই আদিবাসীসকলক মানে পৰ্যায়ক্ৰমে তেওঁলোকে মাৰি পৰ্যায়ক্ৰমে চল চাতুৰি কৰি পেলাই আজিও আমাক মৰাৰ এটা ৰণকৌশল মানে তেওঁলোকে তৈয়াৰী কৰিছে। গতিকে আমাৰ আদিবাসী পৰিচয়টো আদিবাসী এটা সুকীয়া মানে জনগোষ্ঠী হয়। তেওঁলোকে কেতিয়াও বেলেগ জনগোষ্ঠীৰ লগত থাকিব নিবিচাৰে। আমাৰ আদিবাসীসকলক এক্সট্ৰা আমাৰ পৰিচয় আছে, আমাৰ এক্সট্ৰা পৰিচয় হিচাপে থাকিব দিয়ক। আৰু আমি আদিবাসী হৈ আমি গৌৰৱ কৰোঁ। মই আজি ক'বলৈ গ'লে মই অসমত আছোঁ, মই অসমক লৈ গৌৰৱ কৰোঁ। আৰু মই চবতকৈ মই আদিবাসী হয় আৰু মই ওৰাং জনগোষ্ঠী হয়, মই ওৰাং আৰু আদিবাসীক মই লৈ পেলাই গৌৰৱ কৰোঁ। আৰু গতিকে ইয়াত আচা আৰু আটচাৰ মাজত কোনো বিভাজন নাই। আৰু আটচাক মই এটাই কথা কৈছোঁ যে আপোনালোকে আচাৰ লগত যে যিটো বাকযুদ্ধ যে লাগি আছে, আপোনালোকে এবাৰ হ'লেও ভাবি চাইছে যে কেছটো কাৰ পৰা কাজিয়াটো হ'ল। মেইন গুৰিদাৰৰ দুলাল মানকী আপোনালোকে এবাৰো চাইছে যে দুলাল ছাৰ আপুনিতো এটা ভুল কথা কৈছে যে যিবিলাক আদিবাসীসকলৰ চাদ্ৰী ভাষাত ৰাউৰে মান বা ৰাউৰ চব মানৰ অৰ্থটো আপুনি জানে। আপুনিতো এইটো ইটিংকিং কৈছে, তেওঁ ইটিংকিং কৰাৰ কাৰণে তেওঁ মহান ব্যক্তি হৈ গ'ল। আৰু আমাৰ আচাৰ লিডাৰবিলাক কোৱাৰ কাৰণে মানে জগৰীয়া হৈ গ'ল, আমি গুণ্ডা হৈ গ'লোঁ, মানে প্ৰদীপ নাগ দালাল হৈ গ'ল। মই কৈছোঁ প্ৰদীপ নাগ যদি জাতিৰ বচাবৰ কাৰণে যদি দালাল হ'ব যদি পাৰে, তেনেকুৱা 100 বাৰ কি 1000 বাৰ দালাল হওক। আজি প্ৰদীপ ছাৰৰ নিচিনা লিডাৰ নাই। আৰু কিছুমান আমাৰ বিশ্বনাথৰ মানে আটচাৰ লিডাৰে কৈছে যে প্ৰদীপ ছাৰে আচাৰটোক দুভাগ কৰিবলৈ বিচাৰিছে। প্ৰদীপ ছাৰে আদিবাসী সমাজক দুভাগ কৰিব বিচাৰিছে। প্ৰদীপ ছাৰে কোনো আদিবাসী সমাজক দুভাগ কৰিব বিচৰা কৰা নাই। যিটো অসমত আদিবাসীসকলৰ পেহচান নাছিলে, সেই পেহচান প্ৰদীপ ছাৰ ডাঙৰীয়াই আনিছে। গতিকে প্ৰদীপ ছাৰ এক কৰিব বিচাৰিছে। আৰু এটাই কথা হ'ল, আমাৰ আদিবাসী সমাজত যেতিয়াই লিডাৰ হৈ ওলাই আহে তেতিয়াই আমাৰ লিডাৰবিলাকক তেওঁলোকে হয়
মাৰাই দিয়ে নহ'লে মানে কিবা কিবি লগাই পেলাই চাল চতুৰি কৰি পেলাই তেওঁলোকক সমাজৰ পৰা আঁতৰ কৰি দিয়ে যাতে এওঁলোকৰ মাজত এনেকুৱা এটা লিডাৰ নোলাওক যাতে মানে কোনো আদিবাসীসকলে একগোট যেতিয়া কৰি দিব তো তেতিয়া আমাৰ মানে এই দানা পানীবিলাক খতম হৈ যাব আৰু মই ভাবিছোঁ তেওঁলোকৰ দানা পানী খতম হৈ আহিছে অলৰেডি আৰু আমাৰ আদিবাসী সমাজক মই কৈ দিছোঁ আৰু কিছুদিনৰ আগত মই দেখিছোঁ আমাৰ ওৰাং সমাজৰ পৰা আজি ডিব্ৰুগড়ৰ পৰা এটা মন্তব্য দিছে প্ৰদীপ ছাৰক তেওঁ কৈছে যে মই ওৰাং জনগোষ্ঠীৰ পৰা হয় প্ৰদীপ ছাৰ কি ওৰাং জনগোষ্ঠীৰ কিবা লিডাৰ হয় নেকি বা তেওঁ কোনে কি বোলে দায়িত্ব দিছে ওৰাং জনগোষ্ঠীৰ কথা ক'বলৈ কাৰণে তেওঁ খালি বোলে ওৰাং মুণ্ডা খাৰিয়া চাওতালৰ কথা ক'ব কাৰণ তেওঁ যিটো সংগঠন কৰি আছে তেওঁ আদিবাসী জনগোষ্ঠীৰ সংগঠন কৰি আছে তেওঁ মুণ্ডা জনগোষ্ঠীৰ সংগঠন কৰা নাই বা ওৰাং জনগোষ্ঠীৰ সংগঠন কৰা নাই ওৰাং মুণ্ডা খাৰিয়া চাওতাল সবক মিলাই পেলাই আদিবাসী জনগোষ্ঠী হৈছে গতিকে তেওঁ যেতিয়া আদিবাসীৰ তেওঁ মানে মুধনা খুঁটা হয় তেওঁ ওৰাং মুণ্ডা খাৰিয়া চাওতালৰ নাম নলয় কি অকল মুণ্ডাৰ নাম ল'ব নেকি আৰু আপুনি এটা কথা কৈছে যে অসম প্ৰদেশ কুৰুক সংঘই বোলে কি বোলে সেইদিনাখন ডিব্ৰুগড়ত এটা মানে অধিৱেশন হৈ গৈছে গতিকে ওৰাং ময়ো ল'ৰা হওঁ ওৰাং সমাজৰ পৰা আপোনাক কোনে অথৰিটি দিলে আপুনি কেতিয়াবা ওৰাং সমাজক লৈ পেলাই আপুনি বহিছে আপুনি বিশ্বনাথ চাৰিআলিত আহক বিশ্বনাথ জিলাৰ পৰা আপুনি কওক যে এজনো ওৰাং সম্প্ৰদায় যদি নিজকে চাহ জনগোষ্ঠীৰ যদি পৰিচয় যদি দিয়ে আপুনি তেতিয়া মোক ক'ব আপুনি অকলে ওৰাং জনগোষ্ঠীৰ ঠিকা লোৱা নাই আপুনি প্ৰদীপ ছাৰ যেনেকা যি হ'লেও তেওঁ মানে মাতি আছে আৰু আপোনালোকে জাতিৰ কাৰণে যদি ইমানেই চিন্তা কৰিছে আপোনালোকে কিয় ৰাজপথত ওলাই পেলাই এছ টি লাগে বা আমাৰ ওৰাং আপোনালোকে এইটো কাম কৰক আজি ওৰাঙৰ ভাষাটো স্বীকৃতি পোৱা নাই আপোনাৰ দায়িত্ব আছে আমাৰ কুৰুক ভাষাটো আপুনি স্বীকৃতি পাবৰ কাৰণে আপুনি আন্দোলন কৰক আপুনি লাগিলে ৩৬টা জাতিক এছ টি পাব লাগে বুলি আন্দোলন নকৰিলে কমচে কম আপুনি ওৰাং জনগোষ্ঠীক এছ টি লাগে বুলি আপুনি আন্দোলন কৰক আপুনি কেতিয়া ওলাই পেলাই আন্দোলন কৰিছে এছ টি লাগে বুলি আপুনি নিজক চাহ জনগোষ্ঠী বুলি কৈ আছে প্ৰদীপ ছাৰে যি কৰিছে ভাল কৰিছে আৰু প্ৰদীপ ছাৰৰ লিডাৰ যদি এবাৰ যদি হেৰাই যায় আমাৰ আদিবাসী সমাজে ভৱিষ্যতৰ কাৰণে কিন্তু পস্তাব লাগিব আৰু এনেকুৱা প্ৰদীপ ছাৰৰ নিচিনা লিডাৰ আৰু কেতিয়াও নাহে আৰু মই জানো ভাল কাম কৰিলে 90% লোকে বেয়া পায় আৰু মানে 10% লোকেহে ভাল পায় গতিকে প্ৰদীপ ছাৰ আপুনি অকলে নাই আমি ওৰাং মুণ্ডা খাৰিয়া চাওতাল আপোনাৰ লগত আছোঁ আৰু সদায় আছোঁ আৰু ভৱিষ্যতো থাকক আপুনি চিন্তা কৰিব নালাগে যোনে যি কৰক আৰু দৰকাৰ হ'লে আপোনালোকে যেনেকুৱা প্ৰদীপ কি বোলে জাৰ্নেল মিজক যেনেকৈ কেছ দিলে দৰকাৰ হ'লে ৰাজেন ওৰাকো আপোনালোকে থানাই কেছ দিয়ক যদি জাতিৰ কাৰণে যদি মই 1000টা থানাত কেছ দিলে মই 1000বাৰ জেল খাবলৈ তৈয়াৰী আছোঁ যদি আপোনালোকে যদি মোক মাৰিবলৈ যদি চেষ্টা কৰে মোক মাৰিও মৰাই দিয়ক মই ভৱিষ্যত জন্মও যদি পাম মই জাতিৰ কাৰণে কাম কৰিম কেতিয়া মই জাতিটোক মানে মই দগলা ফচা মই নাম দি পেলাই মই কেতিয়া জাতিটোক বিক্ৰী নকৰোঁ মই আদিবাসী আছোঁ মই ওৰাং হিচাপে আছোঁ মই নিজকে গৌৰৱ কৰোঁ জয় আদিবাসী জহাৰ জয় ভাৰত মাতা জয় আই অসম হয় তেওঁলোকে এইটো কথা কৈছে যে প্ৰদীপ ছাৰ ৰাজনীতিৰ ষ্টাৰ কেম্পেইনাৰ আজি কংগ্ৰেছৰ যিটো নেকি লোকসভা ইলেকশ্যনৰ আগত বা বিধানসভাৰ আগত যিটো এটা লিষ্ট মানে ভাইৰেল হৈছিলে যে প্ৰদীপ নাথ ছাৰ ডাঙৰীয়া লিষ্টটোত আহিছে হয় তেওঁতো ষ্টাৰ কেম্পেইনাৰ কৰা নাই আজি ক'বলৈ গ'লে প্ৰদীপ ছাৰ মই মানিছোঁ যে কোনোবা এটা ৰাজনীতি আজি ক'বলৈ গ'লে প্ৰদীপ ছাৰ বুলি নহয় আজি বিভিন্ন দল সংগঠন প্ৰায়বিলাক সংগঠন আজি চৰকাৰৰ লগত উঠা বহা কৰে কথাটো এইটো হ'ল যে কিছুমানৰ চেহেৰাটো অপেন আহি গৈছে কিছুমানৰতো ভিতৰে টেবুলৰ তলে লেনদেন হয় মই ডাইৰেক্ট ক'ব বিচাৰিছোঁ মই কাৰো নাম ধৰি কোৱা নাই কিছুমান লিডাৰ আজি তেওঁলোকে গাপ দিব বিচাৰিছে গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল মই এজন ওৰাং জনগোষ্ঠীৰ লোক হওঁ গতিকে আজি মই সৰ্বভাৰতৰ লেভেলৰ আজি ওৰাং জনগোষ্ঠী হিচাপে মই পৰিচয় দিব বিচাৰিছোঁ আমাৰ ওৰাঙৰ ক'বলৈ গ'লে ইতিহাস আছে কালচাৰ আছে ৰীতি ৰিবাজ গোটেইখিনি আছে আজি ক'বলৈ গ'লে আমাৰ কালচাৰ আমাৰ চহৰৈ পূজা আছে চাৰুল পূজা আছে খুঁটি পূজা আছে বৰপাহাৰী আছে আমাৰ ক'বলৈ গ'লে কি বোলে কৰম আছে আজি আপোনালোকে চাওক অল ইণ্ডিয়া লেভেলত যিটো মান্দলৰ কৰম হয় অৰিজিনেল যিটো কৰম আমি যদি আদিবাসীবিলাক পাতে এইটো মাদল কৰমটো অৰিজিনেল হয় আজি সৰ্বভাৰতৰ লেভেলত আৰু এই কথাটো আজি দুলাল মানকি ছাৰে এটা কথা তেওঁ জানি লওক যে তেওঁ কৈছিলে যে সৰ্বভাৰতত আমি আদিবাসী আছোঁ কিন্তু অসমত আমি আদিবাসী হৈ থকা নাই তেওঁ জানে নাই সৰ্বভাৰত মানে কি আজি ভাৰতত কেইটা ষ্টেট আছে আজি ভাৰতবৰ্ষৰ কেইটা ষ্টেট আছে তাৰ মানে অসমখন ভাৰতৰ ভিতৰত নাই নেকি ষ্টেটটো ভাৰতৰ ভিতৰত অসম ৰাজ্যটো নপৰে নেকি যদি সৰ্বভাৰতৰ ভিতৰত যদি আদিবাসী আমি আছোঁ তেতিয়া অসমখনতো ভাৰতৰ ভিতৰতে আছে তেতিয়া আমি সৰ্বভাৰতত আমি আদিবাসী হিচাপে তো অসমখনতো ছেপাৰেট কি বোলে হেৰি নহয় কি বোলে আপোনাৰ কি বোলে ৰাষ্ট্ৰ নহয় তো গতিকে এইটো তেওঁ ভুল মন্তব্য দিছে আৰু দ্বিতীয় কথাটো হৈ গ'ল TGL চাৰ্টিফিকেট আজি ক'বলৈ গ'লে আমি যিবিলাক বস্তি অঞ্চলত বসবাস কৰা লোকসকলে অত দিনৰ পৰা আমি TGL চাৰ্টিফিকেট পোৱা নাছিলোঁ আমাৰ যিবিলাক কাষ্ট চাৰ্টিফিকেট আছে ওৰাং মুণ্ডা খাৰিয়া চাওতাল হিচাপে পাইছিলোঁ আমি চাব কাষ্ট হিচাপে ওৰাং হিচাপে পাইছিলোঁ গড়বিলাক গণ্ড হিচাপে তেনেকুৱা আমি পাইছিলোঁ তাত কোনো ধৰণৰ TGL XTGL লিখা নাছিলে কিন্তু এতিয়া এই XTGL চাৰ্টিফিকেটটো আমাক বস্তি মানুহখিনিক বা আমাক দিবলৈ ওলাইছে এটাই মই প্ৰশ্ন আজি প্ৰদীপ ছাৰে যে সিদিনাখন চাৰ্টিফিকেট জ্বলোৱাৰ কাৰণটো কি আজি অতদিনে আমি
অসমত বসবাস কৰি থকাৰ স্বত্তে কোনোদিনে আমি TGL বা STGL চাৰ্টিফিকেট পোৱা নাছিলোঁ। আজি কিছুদিন ধৰি আমাক XTGL চাৰ্টিফিকেট চৰকাৰে দিবলৈ ওলাইছে। গতিকে সেইটো মৰ্মে আজি প্ৰদীপ ছাৰে চাৰ্টিফিকেট জ্বলাবলৈ বাধ্য হ'লে। আজি চৰকাৰক আমি কি বিচাৰিছোঁ? আমাক আদিবাসী হিচাপে চাৰ্টিফিকেট দিব লাগিব, আমাক ST চাৰ্টিফিকেট দিব লাগিব, উৰাও হিচাপে, মুণ্ডা হিচাপে, গণ হিচাপে দিব লাগে। আমি বিচাৰিছিলোঁ নেকি আমাক TGL বা STGL হিচাপে? আমিতো XTGL বা TGL বিচৰা নাই। যিটো আমি বিচৰা নাই সেইটো চৰকাৰে দিব বিচৰা নাই, অলৰেডি দিলেই। গতিকে ইয়াৰ সম্পূৰ্ণ দায়ী ক'বলৈ গ'লে চৰকাৰ আছে। চৰকাৰে দিম বুলি ক'লে চবেই পাৰে। আৰু এটা কথা হ'ল, আজি 15 ছেপ্টেম্বৰ দিনা, আজি যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ লগত যিটো মানে 5টা অস্ত্ৰধাৰী সংঘৰ 8টা যি ভাগ আছে, ভাৰত চৰকাৰৰ লগত যি শান্তি চুক্তি স্বাক্ষৰিত হ'ল, তাত মই আজি দেখিবলৈ পাইছোঁ অলৰেডি ভাৰত চৰকাৰে বা অসম চৰকাৰে আমাক অসমত যিবিলাক আমাৰ ওৰাং মুণ্ডা খাড়ী অঞ্চল, হল, ভূমিজ, গণ্ড যিবিলাক আছে, আমাকতো অলৰেডি 15 ছেপ্টেম্বৰত আদিবাসী স্বীকৃতি পায়ে গ'লোঁ। তথাপি কিয় আমাক চাহ জনগোষ্ঠী তেওঁলোকে নামাকৰণ কৰি আছে? ইয়াত চৰকাৰ ভুল আছে। চৰকাৰে এইটো স্পষ্ট দিব লাগে যে 15 ছেপ্টেম্বৰ দিনাখন আদিবাসীসকলক ভাৰত চৰকাৰৰ লগত একত হৈ গ'ল, আদিবাসী হিচাপে স্বীকৃতি দিলে। আৰু কিহৰ আমাক চাহ জনগোষ্ঠী আজিৰ তাৰিখে একত পোৱাৰ পিছতো, আজি শান্তি চুক্তি হোৱাৰ পিছতো আদিবাসীৰ নামত আমাক কিয় আজি চাহ জনগোষ্ঠীৰ নামাকৰণ কৰি আছে? ইয়াত চৰকাৰ সম্পূৰ্ণ ভুল আছে। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, এই যে যিটো আদিবাসী কাউন্সিল যিটো গঠন হৈছে, আজি আমাৰ এই যে কাউন্সিলৰ আমাৰ মাননীয় আমাৰ দুৰ্গা হাজদা ডাঙৰীয়াক মই এটা কথা মানে ক'বলৈ বিচাৰিছোঁ। তেওঁ যেতিয়া দিল্লীত গৈ পেলাই যেতিয়া ঘূৰি আহিলে, তেখেতে এটা কথা কৈছিলে, এতিয়া আৰু আমাৰ আদিবাসীসকলৰ চাহ জনগোষ্ঠীৰ কোনো আৰু নাম নাই। আমি দিল্লীত গৈ পেলাই আমি এইটো চাহ জনগোষ্ঠী আমি চব কাটি আহিলোঁ। যদি আপোনালোকে চাহ জনগোষ্ঠী দিল্লীত গৈ পেলাই যদি কাটি আহিছিলে, তেতিয়াহ'লে আমি যিটো কাউন্সিল গঠন হৈছে তাত আমি কিন্তু এটা দপ্তৰ দেখা পাইছোঁ, ৱেলফেয়াৰ অফ টি ট্ৰাইবছ। গতিকে এইটো আকৌ এটা সংঘাত সৃষ্টি হ'ব। কাৰণ আমাৰ লিডাৰবিলাকে ভুল কৰি গৈ থকাৰ কাৰণে আৰু আগন্তুক দিনত আৰু এইবিলাক মানে এটা মানে বাকযুদ্ধৰ সৃষ্টি হ'ব পাৰে, মানে সম্ভাৱনা আছে। গতিকে মই এটাই কথা ক'ব বিচাৰিছোঁ, যিহেতু আদিবাসীৰ নামত একত হৈছে, গতিকে আদিবাসীৰ নামত যদি ৱেলফেয়াৰ অফ টি ট্ৰাইব যদি দপ্তৰটো দিব পাৰে, তাতো ৱেলফেয়াৰ অফ আদিবাসী ট্ৰাইবো দিব পাৰে। তেওঁলোকে তাত টি ট্ৰাইবটো কিয় সোমালে? তাৰমানে আকৌ আদিবাসী আৰু চাহ জনগোষ্ঠী মানে আকৌ সংঘাত হওক, কাজিয়া লাগক। এই যে কাজিয়া লগাৰ কাৰণটো আমাৰ লিডাৰবিলাকো কিছুমান মানে তেওঁলোকে অলপ চাব লাগিব। আৰু অসম চৰকাৰৰ ভুল আছে। মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যদি 15 তাৰিখত আমাক যদি আপোনালোকে যদি আদিবাসী হিচাপে যদি স্বীকৃতি দিলে, তথাপি আজি অসমত কিয় আমাক চাহ জনগোষ্ঠী নামাকৰণ কৰি আছে? এইটো আপোনালোকে চৰকাৰে স্পষ্টকৰণ দিব লাগে। নে আপোনালোকে বিচাৰিছে নেকি অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসীৰ মাজত সংঘাত হোৱাটো? ইয়াৰ যদি কিবা কাৰণে সংঘাত হয়, ইয়াৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে ল'ব লাগিব আৰু ভাৰত চৰকাৰে ল'ব লাগিব। আৰু এটা মই ইয়াত কথা ক'বলৈ বিচাৰিছোঁ, পোনপ্ৰথমে জহাৰ কৰিছোঁ। আজি আমি ইয়াত সংবাদমেল আয়োজন কৰিছোঁ, আৰু বিশেষ কাৰণ এইটোৱে হ'ল যে আজি অসমত দেখিবলৈ পাইছোঁ যে আমি চাহ জনগোষ্ঠী আৰু আদিবাসীৰ মাজত এটা ছ'চিয়েল মিডিয়াত বাকযুদ্ধ চলি আছে। আৰু বিশেষকৈ আৰ্চা আৰু আচাৰ মাজত জোৰদাৰকৈ এটা মানে বাদ বিবাদ চলি আছে। তো মই ক'বলৈ বিচাৰিছোঁ যে এই বাদ বিবাদটো বা এই কাজিয়াটো সৃষ্টি ক'ৰ পৰা হ'ল? প্ৰথমে মই আৰ্চাক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আজি ক'বলৈ গ'লে ইয়াৰ মূল গুৰিত ধৰোঁতা হ'ল দুলাল মানকি ছাৰ। আজি তেখেতে পদ্মশ্ৰী বঁটা পোৱা এজন ব্যক্তি। তেওঁলোকে কৈছে যে দুলাল মানকি ছাৰক আমাৰ আচাৰ পৰা বেয়া মাত মতাৰ কাৰণে তেওঁলোকে আজি ডাঙৰ খাই উঠিছে। কিন্তু কাৰণ এইটোৱে হ'ল, তেওঁ ক'বলৈ গ'লে পদ্মশ্ৰী বঁটা পাইছে, মই মানিছোঁ। তেওঁ পদ্মশ্ৰী বঁটা পাইছে, এইটো মই চবেই জানে আৰু মই নিজেও জানো তেওঁ পাইছে। কিন্তু প্ৰশ্ন এইটোৱে হ'ল যে এজন পদ্মশ্ৰী পোৱা মানুহজন যে ভাল ব্যক্তি হ'ব বুলি কোনে কৈছে? এজন পদ্মশ্ৰী পোৱাজন ভাল নেতা হ'ব বুলি কোনটো খাতাত লিখা আছে? তেনেকুৱা হ'লে তেওঁতো কোনো নবেল বঁটা পোৱা নাই। তেওঁ কিহৰ বাবে তেওঁ পদ্মশ্ৰী বঁটা পাইছে? তেওঁ ভাল গায়কাৰ, তেওঁ ভাল ঝুমুৰ গান গোৱাৰ কাৰণে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে তেওঁক সন্মান কৰিছে। সেই বুলি যে সেই ব্যক্তিজন যে ভাল হ'ব বুলি কেনেকুৱা তেওঁলোকে প্ৰমাণ কৰিলে? আজি তেওঁলোকে যে আমাৰ আচাৰ পৰা যিটো জাৰ্নেল মিজে যিটো কথা ক'লে, আজি সেইটো জাঙুৰ খাই উঠি পেলাই আচাৰ লগত তেওঁলোকে বাকযুদ্ধ লাগি আছে। কিন্তু এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে দুলাল মানকি ছাৰে যে যিটো কথা ক'লে, ৰাউৰে মান বা ৰাউৰ চব, তেওঁ জানে নাই ৰাউৰে মান বা ৰাউৰ চব? মই যদি দুলাল মানকি ঘৰত গৈ পেলাই যদি মই তেখেতক ক'ম, দুলাল ছাৰ তই এদিকে আয়, মই তেখেতক তই বুলি মাতিম নে আপুনি বুলি সম্বোধন মই কৰিম? প্ৰথম কুৱেশ্যন। তেওঁ নাজানে নেকি তেওঁ যে এই আদিবাসীৰ যিটো নেকি সন্মানীয় শব্দটো তেওঁতো ক'বলৈ গ'লে এটা মানে অপমান কৰিছে? এই শব্দটো তেওঁ আৰ্চাবিলাক জানে নে নাই? তেওঁ যে কি বোলে ৰাউৰে মান ৰাউ চব এই শব্দটো যে অপমান কৰিছে, ক'বলৈ গ'লে আমাৰ আদিবাসী সমাজে তেওঁ দুলাল ছাৰৰ ওপৰত কেছ কৰিব লাগে।
তেওঁ অপমান কৰিছে আমাৰ ৰাউৰেমান বা ৰাউৰ চব তেওঁ এই নাজানে যদি দুলাল ছাৰ যদি ইমান যদি গুণী জ্ঞানী ব্যক্তি থকা হ'লে আজি ক'বলৈ গ'লে ৰাউৰেমান ৰাউ চবৰ ৰাউৰ মানৰ অৰ্থটো কিয় তেওঁ জানে নাই এইটো আমাক বুজাই দিব লাগে পোনপ্ৰথমে তেওঁৰ সন্মানীয় ভাষা একো নাই তাৰমানে এইটো হ'লে তেওঁক আমি তই বুলি মাতিব লাগে দ্বিতীয় কথাটো হ'ল প্ৰদীপ নাগৰ কথা আজি প্ৰদীপ নাগৰ যে বিভিন্ন বিষয়ববীয়াসকলে চাহ জনগোষ্ঠী তেওঁলোকে কৈ আছে যে প্ৰদীপ নাগ ছাৰ দালাল হয় কিবা হয় প্ৰদীপ ছাৰ দালাল হয় মই কৈছোঁ দালাল হয় যদি তেওঁ যদি আদিবাসী জনগোষ্ঠীক বচাবৰ কাৰণে যদি তেওঁক দালাল বুলি যদি কয় মই প্ৰদীপ ছাৰক ছাপোৰ্ট কৰিছোঁ আজি ক'বলৈ গ'লে আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা তেনেকুৱা এটা নেতা দেখাই দিয়কচোন যিয়ে নেকি আজি প্ৰদীপ ছাৰৰ নেতৃত্বত অসমৰ চুকে কোণে আদিবাসীবিলাক একগোট হ'বলৈ সাহস পাইছে অতদিনে আদিবাসীবিলাক যে আদিবাসী বুলি নিজকে পৰিচয় দিবলৈ টান পাইছিলে আজি প্ৰদীপ ছাৰৰ নেতৃত্বত বা লক্ষ্মী ৰং বাইদেউৰ নেতৃত্বত আদিবাসী চুকে কোণে পাহাৰে পৰ্বতে এক হ'বলৈ বিচাৰিছে আৰু এক হৈ আহিছে তেওঁলোকে গম পাইছে যে এই আদিবাসী তেওঁলোকৰ ভয় ক'ত আছে আজি আমি নিজকে আদিবাসী বুলি পৰিচয় দি আছোঁ তেওঁলোকৰ ভয় কিয় ছাৰ কি কাৰণে ভয় খাইছে তেওঁলোকেতো ভয় খাব নালাগে যদি আদিবাসী শব্দটো লৈ আজি প্ৰদীপ ছাৰক তেওঁলোকে কিয় ভয় খাইছে প্ৰদীপ ছাৰক ভয় খাবই কাৰণ প্ৰদীপ ছাৰে অলৰেডি আদিবাসীক একগোট কৰিবলৈ যিটো প্ৰচেষ্টা কৰিছে আৰু তেওঁলোকৰ মানে এইটো জ্বলন হৈছে আজি প্ৰদীপ ছাৰক কৈছে যে দালাল হয় কিবা হয় হওক প্ৰদীপ ছাৰ দালাল থাকক যি থাকক জাতিটোক যদি ৰক্ষা কৰিব কাৰণে প্ৰদীপ ছাৰ যদি দালাল হয় তেওঁলোকৰ মতে দালাল হয় কিন্তু আমাৰ কাৰণে প্ৰদীপ ছাৰ টাইগাৰ আছিলে আৰু আছে আৰু টাইগাৰ হৈ থাকিব সদায় প্ৰদীপ নাগক আচ্ছাই কৈছে যে তেখেত এজন ষ্টাৰ কেম্পেইনাৰ পোনপ্ৰথমে মই সকলোকে জহাৰ কৰিছোঁ লগতে নমস্কাৰ জনাইছোঁ আৰু আজি আমি ক'ব বিচাৰোঁ যে আজি দুলাল মানকি ডাঙৰীয়াই যি ভাষ্য দিছিলে আজি তেওঁ পদ্মশ্ৰী বঁটা পোৱাৰ পিছত আমি সন্মান জনাওঁ কিন্তু তেওঁ যি ভাষ্য দিছিলে সেই ভাষ্য দিয়াৰ পাছৰে পৰা আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত এক বাকযুদ্ধ চলি আছে আমি আজি এই প্ৰেছ মিটটো এইটো কাৰণে দিব লগা হ'ল যে এই দুয়ো ভাতৃ সংগঠনৰ মাজত যি বাকযুদ্ধ আমি দেখিবলৈ পাইছোঁ সেই বাকযুদ্ধত যাতে আমাৰ সমাজৰ সমস্যাসমূহ ওলাই যাব নালাগে আজি চাহ জনজাতি ছাত্ৰ সন্থাই বাগানৰ যি সমস্যাসমূহ আছে সেই সমস্যাসমূহক লৈ পেলাই মাত মাতিব লাগিছিল আৰু প্ৰদীপ নাগ ডাঙৰীয়াই যি ভাষ্য দিছে আদিবাসীৰ কাৰণে সি ভালে ভাষ্য দিছে আদিবাসীৰ হিচাপে সি কাম কৰি পেলাই গৈ আছে গতিকে মই গড় সমাজৰ পৰা বিলং কৰোঁ আৰু গড় সমাজৰ এটা বিষয়ববীয়া হিচাপে মই ক'ব বিচাৰোঁ যে আমি নিজক সদায় আদিবাসী হিচাপে পৰিচয় দি পেলাই আহিছোঁ আৰু আমাৰ যিখিনি পূজা পাঠৰ পৰা লৈ কলা সংস্কৃতি ভাষা যিবিলাক আছে আমি গোটেইখিনি প্ৰকৃতিক লৈহে আমি মানে চলি আছোঁ গতিকে এই সংঘাত যাতে অতি সোনকালে দুয়ো সংগঠনৰ বুদ্ধিজীৱীসকলে অতি সোনকালে মানে সমাপ্ত কৰিব লাগে আৰু আমাক যে চাহ জনগোষ্ঠী সজাবৰ কাৰণে নালাগে আমি অতীতৰে পৰা আমি আদিবাসী হিচাপে আছোঁ আৰু আদিবাসী হিচাপে মানে আমাৰ পৰিচয়টো লাগে আৰু চৰকাৰকো আমি ক'ব বিচাৰোঁ এইটোৱে কথা ক'ব বিচাৰোঁ যে চৰকাৰে যিখিনি নেকি আমাক সুবিধাসমূহ দি আছে বা কিবা নামাকৰণ লৈ পেলাই চাহ জনগোষ্ঠী আৰু আদিবাসীৰ মাজত চৰকাৰে স্পষ্টভাৱে মানে আমাক আদিবাসী হিচাপে দিব লাগে কিয় কি আজি আমি সমাজ ব্যৱস্থাবিলাক আপোনালোকে নিশ্চয় দেখিব পাইছে সকলোৱে যিবিলাক আজি প্লে কাৰ্ড লৈ পেলাই হাতত ল'ব লগা হৈছে সকলোৱে আদিবাসী হিচাপত পৰিচয় দি আছে চৰকাৰক আমি এই মঞ্চৰ পৰাই মানে ক্লিয়াৰ কৰি দি আছোঁ যে আমি আদিবাসী হয় বুলি কৈ পেলাই কিন্তু এই আদিবাসী হিচাপে কাউন্সিলখনো হ'ব লাগে আৰু আদিবাসী হিচাপে কামখিনি চলাই লৈ যাব লাগে আৰু যিহেতু আমাৰ 15 ছেপ্টেম্বৰ 2022 চনত আমাৰ বিদ্ৰোহী সংগঠনৰ লগত আমাৰ মানে শান্তি চুক্তিখন হৈ গৈছে সেই শান্তি চুক্তিখনৰ যিখন একৰ্ড আছে একৰ্ডত প্ৰত্যেকটো বস্তু একদম স্পষ্টভাৱে মানে লিখা আছে সেই বস্তুসমূহ অলপ আচ্ছাৰ মানে বিষয়ববীয়াসমূহ চাই পেলাই যাতে সমাজৰ কামখিনি আগবঢ়াই লৈ যায় আৰু এই বক্তব্য আজি এই মঞ্চৰ পৰা দিছোঁ